students, study time হৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চেপ্টাৰ 3.6 3.7 কুৱেশ্যন নম্বৰ 5 দিয়া আছে কি ABC ত্ৰিভুজ এটাত এংগল C = 3 এংগল B = 2 এংগল A plus এংগল B দিয়া আছে। কোন কেইটা উলিয়াব লাগে? এতিয়া কথাটো হৈছে আমাক দিছে ABC এটা ত্ৰিভুজ, এটা ত্ৰিভুজ, এইটো A, এইটো B, এইটো C, তিনিটা কোণ আছে। যেহেতু তিনিটা কোণ আছে, তিনিটা কোণৰ যোগফলটো কিমান কৈছে 180 ডিগ্ৰী। এই কোণকেইটাৰ মান আমি উলিয়াব লাগিব। ইয়াতে এইটো এটা কোণ আছে, এইটো এটা কোণ আছে আৰু এইটো এটা কোণ আছে। এই কোণ তিনিটাৰ যোগফল 180 ডিগ্ৰী হ'ব। এতিয়া যদি 180 ডিগ্ৰী চাবলৈ যাওঁ, আমাক দিছে এংগল C = এংগল 3B = 2 এংগল A এংগল B। ইয়াতে আমি ধৰি লওঁ, ধৰা হ'ল এংগল C = এংগল A = x। আমি এংগল A = যদি x ধৰি লওঁ, তেতিয়াহ'লে ইয়াতে কি হ'ব চাওঁ, 3B এংগল B = 2 এংগল A plus এংগল B। এই পাৰ্টটো লৈছোঁ মই, এই পাৰ্টটো লোৱাৰ লগে লগে ইয়াতে কি হ'ব এতিয়া 3 এংগল B plus 2 এংগল A plus 2 এংগল B। আমি লিখিব পাৰিম ইয়াৰ পৰা 3B। এই 3B পাৰ্টটো যদি আমি ইফালে লৈ আহোঁ, তেতিয়াহ'লে কি হ'ব 3B angles minus 2 এংগল B = এংগল 2A থাকিব। এতিয়া থাকিলে কি হ'ব, তিনিটা বা দুটা B গুচি গ'ল, এটা B থাকিলে এংগল B = 2A = 2x হৈ গ'ল, 2x হৈ গ'ল। এই এংগল A = x, গতিকে আমি ইয়াতে কি পালোঁ, এংগল B = 2x পালোঁ। আকৌ যদি চাওঁ আমি এংগল C = এংগল 3B, এংগল C = এংগল 3B দিয়া আছে। গতিকে ইয়াতে আমি যদি চাবলৈ যাওঁ, এংগল C = 3 এংগল B কিমান পালোঁ, 2x। এংগল B = 2x হ'ল, গতিকে ইয়াতে এংগল B = আমি যদি 2x লিখোঁ 6x পাই গ'লোঁ, মানে এংগল C = 6x হ'ল। এতিয়া এংগল A = আমি x বুলি ধৰিলোঁ, এংগল B = 2x ধৰিলোঁ আৰু এংগল C = 6x পালোঁ। এতিয়া আমি জানো যে ত্ৰিভুজৰ ধৰ্মমতে এংগল A plus এংগল B plus এংগল C = 180 ডিগ্ৰী। তিনিটা ত্ৰিভুজৰ মতে আমি পাই গ'লোঁ। এতিয়া এংগল A = কিমান দিয়া আছে, x দিয়া আছে। এংগল B = কিমান পালোঁ, এংগল B = 2x পালোঁ আৰু এংগল C = পালোঁ 6x। গতিকে আমি এইকেইটা যদি প্লাছ কৰি দিওঁ, তেতিয়া কি হ'ব, ইয়াতে 6x 9x = 180 ডিগ্ৰী। 9x = 180 ডিগ্ৰী হোৱাৰ লগে লগে আমি যদি ইয়াত 9x হয়, x = 180/9 কৰোঁ, তেতিয়াহ'লে x ৰ মানটো আমি পালোঁ কিমান, x = 20, 9 ওপৰত দুবাৰ যাব। গতিকে ইয়াৰ পৰা আমি এটা বস্তু চাব পাৰোঁ যে x এংগলটো 30 ডিগ্ৰী, মানে x মানে কাৰ আছিলে, x টো হৈছে এই এংগল A। এটাকে এংগল A = কিমান পালোঁ, 20 ডিগ্ৰী। এংগল A পালোঁ। এতিয়া চাওঁ যদি আমি ইয়াতে এংগল A = 20 ডিগ্ৰী, এংগল B = কিমান হ'ল, এংগল B = 2 × x 2 × 20 ডিগ্ৰী 40 ডিগ্ৰী। এংগল B টো পালোঁ, এংগল A = 20 ডিগ্ৰী পালোঁ, এংগল B = 40 ডিগ্ৰী পালোঁ। থাকিল কি C টো, এংগল C = কিমান, 6x, এংগল C = 6x। 6x ৰ মানটো কিমান আছিলে, 20। গতিকে আমি 120 ডিগ্ৰী। গতিকে ইয়াৰ পৰা আমাৰ ভেলুকেইটা ওলাই গ'ল, এংগল A = 20 ডিগ্ৰী, এংগল B = 40 ডিগ্ৰী আৰু এংগল C = 120 ডিগ্ৰী। এতিয়া আমি এইকেইটা যদি যোগ কৰোঁ, 120 + 40 160, 160 + 20 180, মানে এটা ত্ৰিভুজৰ কোণৰ যোগফলটো 180 ডিগ্ৰী। এইটোৱে হ'ল আমাক উলিয়াবলগীয়া অংকটো। থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।